হাই গাইজ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু আজি মই আহিছিলোঁ মেৰকুচিত, আৰু মেৰকুচিত আহি কিবাকিনি অলপ বজাৰ কৰি ল'লোঁ আৰু লগৰ ছোৱালী দুজন লগ পালোঁ, তাতে দেখাই দিলোঁ অলপ। তাৰপিছত মই মানে আমাৰ ঘৰৰ মা আৰু শাহু মাৰ কাৰণে ব্লাউজো ল'লোঁ, দুটা দুৱৰৰ কাৰণে। মই মানে শাহুহঁতৰ ঘৰত যাম 12 তাৰিখে, মাৰ্চৰ 12 তাৰিখে। মেখেলা থাকিলে খেলা কয়, মেখেলাটো সেউজীয়া নাওতে বোলে সেই গতিকে ল'লোঁ। ফুল নহাটো নালগে বোলে। আছে এম সাইজ আছে, এস সাইজ আছে, হ'ব এম দি আছে। আৰু ঘৰত আহি কিনে ৰাতিৰ কাৰণে ভাত বনালোঁ, সৰু আলু ভাজি আছোঁ বৰ্তমান। কি ক'ম আৰু মানে অকলশৰীয়া জীৱন, মা আৰু ময়ে। দুজনকে তাৰমানে চাব লাগিব, মাৰ কিবা হ'লে মই চাব লাগিব, মোৰ কিবা হ'লে মায়ে চাব, যিহেতুকে আমাৰ লগত কোনো নাই। আৰু মাংসৰ আঞ্জা ৰেডি হ'ল, এতিয়া ভাত খাম আৰু। আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব।